হেল্ল' বন্ধু বান্ধৱীসকল, মফিজ টেক চেনেলৰ আজিৰ এই নতুন ভিডিঅ'টোত পুনৰবাৰ মই মফিজুল ইছলামে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বিশেষকৈ এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে। বন্ধুসকল, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলে বহুত দিন ধৰি এটা কথা ভাবি আছে যে হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। এই কথাটো অকল ছাত্ৰ ছাত্ৰীসকলে ভবা নাই, এই চিন্তাটো ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলেও কৰি আছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো কেতিয়া দিব, কেতিয়া তেওঁলোকে এডমিশ্যন ল'ব, এই কথালৈ ভাবি আছে। বন্ধুসকল, আমি জানো যে প্ৰতি বছৰ মে' মাহৰ শেষৰ সপ্তাহটোত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে, কিন্তু এইবাৰ লকডাউন থকাৰ কাৰণে ৰিজাল্টটো বহুত দিন পিছুৱাই দিব লগা হৈছে। এনে জনামতে 40 পৰা 45% উত্তৰ বহী চোৱাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত অসমত লকডাউন ষ্টাৰ্ট হৈছিল। সেইকাৰণে কেইদিনমান উত্তৰ বহী চোৱাৰ কাম বন্ধ হৈ আছিল। কিন্তু অলপ আগত এটা নিউজ প্ৰকাশ পাইছে যে বৰ্তমান অসমৰ এই লকডাউন থকা সময়তে 90% উত্তৰ বহী চোৱাৰ কাম সম্পূৰ্ণ কৰিছে। এই বিষয়ে এটা নিউজ প্ৰকাশ পাইছে, সেই নিউজটো মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বন্ধুসকল, নিউজটো দেখুৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদিও এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। বন্ধুসকল, বলক আমি আপোনালোকক নিউজটো দেখুৱাই আছোঁ। বন্ধুসকল চাওক, এয়া অসমীয়া প্ৰতিদিনত লিখা আছে এইচএছৰ ফলাফল 25 জুনৰ আগত। 25 জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। অহা 25 জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল। এই কথা সদৰি কৰিছে শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে। লকডাউনৰ মাজতে শিক্ষা সংসদে 90% উত্তৰ বহী চোৱাৰ কাম সম্পূৰ্ণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ 6টা জোনে শিক্ষা সংসদলৈ প্ৰেৰণ কৰিছে উত্তৰ বহী। তদুপৰি 14টা জোনে উত্তৰ বহী চোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ উপৰিও আন 28টা জোনত সম্পূৰ্ণ হৈছে 95% উত্তৰ বহী চোৱাৰ কাম। বন্ধুসকল, আপোনালোকে চাই আছে, ইয়াতে স্পষ্টকৈ লিখা আছে 6টা জোনে ইতিমধ্যে কি কৰিছে, 100% উত্তৰ বহী চাই শেষ কৰি উত্তৰ বহীবিলাক সংসদলৈ প্ৰেৰণ কৰিছে। আৰু বাকী 14টা জোনে উত্তৰ বহী চাই সম্পূৰ্ণ কৰিছে যদি এতিয়ালৈকে সংসদলৈ উত্তৰ বহী প্ৰেৰণ কৰা নাই, আৰু 28টা জোনে 95% উত্তৰ বহী চাই সম্পূৰ্ণ কৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, আৰু ভিডিঅ'টো যদি সহায়ক বুলি ভাবিছে তেনেহ'লে কমেণ্ট এটা কৰিব, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।